গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এতিয়া আমি সৰুকৈ পিকনিক এটা কৰিছোঁ, যিহেতু আজি 1 জানুৱাৰী, চবেইতো পিকনিক খাইছেই। তাকে এতিয়া এয়া টিকেন ভাই আছে ওচৰত। এইফালে আহি বনি গাহৰি, এইফালে চুঙাত দিয়া এইটো দুষ্টিটো, এইফালে তেল দি আছে সিহঁতি, এইফালে জুইকুৰা ধৰা হৈছে। এয়া টিকেন ভাই চাৰি দুটামান শুনি লওক আপোনালোকে জানুৱাৰী বুলি। নমস্কাৰ বন্ধুসকল, এইফালে এই জানুৱাৰী বুলি মানে অলপ পাৰ্টি কৰিছোঁ। ইয়াত দেখিছে সৰু সুৰাকৈ গাহৰি আনিছোঁ। পুৰা গাহৰি মানে একদম তোমাৰ 10 কেজিমান হ'ব, মানে পুৰা এভেইলেবল আহি আছে। বিনাকে কোনো কিছুমানে পইচা নাই দিয়া, তেনেকৈ চলাই দি আছোঁ পুৰা গাহৰি। ৰাতিলেও হ'ব, একদম পুৰা গান বাজিবা, পুৰা এইটো এনজয়টো পুৰা কৰিমেই। এই বাইকখন দিলেতো মই ফুৰিব যামেই। এই 1 জানুৱাৰী বুলি মালটো অকণ খামেই। এই অকণমান আহিছোঁ ওলাই, এই তোমাৰ এই জান তুমি মোক বেয়া নাপাবা, 1 জানুৱাৰী বুলি মই খামেই চোলাই। সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এয়া এইবোৰ আমাৰ বন্ধু বান্ধৱীসকল আছে, একদম খানাটো ময়ে দি দিছোঁ আৰু মাংসটো সিহঁতি দিছে দেই। মই অকল চাউলো দিছোঁ, চাউল মই চাউলটো মই দিছোঁ, মাংসটো সিহঁতি দিছে। তাৰপিছত সিহঁতি কৈছে মোক খানাটো মই দিছোঁ, মই এনেই মই পাপ কাম কেলৈ কওঁ হয়, যিটো বস্তু মই নাই দিয়া সেইটো বস্তুটো মই আকৌ কেলৈ সিহঁতক কওঁ ন। বন্ধু সদায় মেইন হয় নাই, দেখোন। তাৰপিছত এয়া এইফালে আমাৰ বন্ধু আহিছে আকৌ, এতিয়া এইফালে এটা আহিছে বিতুপন, এইফালে দেখাই দিয়া। এইফালে পুৰা কাম লাগি আছে সিহঁতি। এতিয়া টিকেন ভাই চাৰি দুটামান ক'ব। ৰিকুৱেষ্ট কৰিছে যেতিয়া মানে চাৰি এটা শুনাই দিছোঁ বাৰু। পুৰা ইনষ্টাটো চলি আছে তোমাৰ। হেল্ল' সময় নাই গাল, তুমি কি মোক ইমান কিয় দম দিছা হে? মই 1 জানুৱাৰী মাল খাইছোঁ অলপ, তুমি বজাই দিম আৰু দেই। কিবা ক'বা নেকি? ডাইৰেক্ট বেকআপ, মই চুটো বোলো নাই। গাৰ্লফ্ৰেণ্ডে ফোন কৰিছিলে, তুমি ক'ত আছা? মই সিহঁতৰ বাপেকৰ লগত নাই খোৱা নহয় ন। মই গাৰ্লফ্ৰেণ্ডৰ মতে চলিম নেকি? যোনে হ'লেও গাৰ্লফ্ৰেণ্ডৰ মতে নচলেতো ন। ফোন কৰিলে তুমি ক'ত আছা, ক'ত ঘূৰি ফুৰিছা, ক'ত আছা, কি খাইছা? 1 জানুৱাৰী আমাৰ হয়, মালটো খামেই ন। বেয়া পালো নাই, আইফোন দিছিলো আকৌ ঘূৰাই নিলো, বিল খাব নাই কি এতিয়া হেৰি কৰিছিলে, এতিয়া বেকআপ দি দিলো, একো নাই। মালটো খাম, তেজেদি ফালিম, চলি যাব। হ'ল ঠিক আছে, ডাইলগটা মাৰি দিছো। গোলাপ ফুল ছিঙি দিম, কপৌ ফুল গুজি দিম। গোলাপ ফুল ছিঙি দিম, কপৌ ফুল গুজি দিম। তুমি মাত্ৰ মোৰ হোৱা না মইনা, মই আগৰজনীক এৰি দিম। এইটো এবাৰ কোৱা আছিলে বাৰু, আকৌ নেক্সট এটা নতুন এবাৰ ইটো ভিডিঅ'ত কোৱা আছিলে এইটো চাৰি। আকৌ ৰাইজৰ মালটো খাই দিলো, টোপনি ধৰিলে শুই দিলো, ধুনীয়া লাগিলে তোমাক পতাই দিলো। এই গৰুটো আহিছে চাৰিলৈ খেৰাই দে, চালা তই নপতিলে নাই, তোৰ লগৰজনীকে পতাই দে। অলপ এনেকে লাগি ভাগি দিছো। এয়া ভিডিঅ' বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাচ। এতিয়া আপোনালোকক দেখাই গৈ থাকিম। এতিয়া এইফালে ষ্টাৰ্ট হৈছেহে, এইখিনি চুঙা দিয়া সেই বনি আছে। এইফালে লগৰ এটা আছে, এইফালে গোটেইখিনি লগৰে চব। এতিয়া যিহেতু গোটেই লগৰখিনি খেলি থাকোঁ ইয়াতে, ভাবিলোঁ পিকনিক এটা কৰি দিওঁ চবেই 1 জানুৱাৰীত। তাকে আৰু চাই থাকক আপোনালোকে। ফাইনেলি বন্ধুসকল আইফোন এটা লৈ ল'লোঁ, এইটো 15 নতুন। এইটো এনেই কৈছোঁ, মই নাই লোৱা, এইটো লগৰ এটা ভাগৰ। তাকে ক্লিপ দুটামান দেখাওঁ, আপোনালোকে চাই লওক। এতিয়া আইফোন 15 ভিডিঅ' বনাইছোঁ, কেনেকুৱা আহিছে হ'ব। এইটো চাওক, একো নেফাটে, হেৰি যায় চব। তো ইয়াত আমি পিকনিক খাই আছোঁ এইফালে। এতিয়া চুঙাত দিয়া গাহৰি চুঙাত দিছিলে, এতিয়া তাকে হৈছেনে নাই হয় চাই লওঁ। ইয়াত দি থৈ দিছে। আৰু কিমান বাকী? আৰু 10 মিনিট কৈছে সিহঁতি। একদম লগ পাই আছোঁ আপোনালোকক লাহেকৈ। সিহঁতি বক্স আনিব গৈছে দুটা, এতিয়ালৈকে আহি পোৱাহি নাই। এতিয়া একদম তেতিয়া দেখাই আছোঁ আপোনালোকক। A few moments later. 1 hour later. বোলে এতিয়া বক্স ফিটিং কৰি আছে, এইকেইটা লগাই আছে। ঠিকে আছে বে, সেইটো ঠিকে আছে। কাৰেণ্টটো আহিলে নাই আহা নি? ইয়াত আৱাজটো দিব চাবি দেই।
এইফালে ৰান্ধনি কাৰিকৰ দুটা লাগি আছে, এইফালে মাংস বনিব, এইফালে অকলে টিকেন ভাই একদম বহি ভিডিঅ' এডিট কৰি আছে। ভিডিঅ' এডিট কৰি আছে তাদি সেইটো কামেই আৰু ন। আপলোড দিব লাগে ন জানুৱাৰী বুলি কিবা এটা। সেই তাকে এই ষ্টাৰ্ট হৈ গ'ল। বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে। এইফালে পুৰা সিহঁতি ফটোশ্বুট কৰি আহিলে, এখন ফটোশ্বুট কৰি আছে সিহঁতি গোটেই। এইটো নিখিল একদম দেৰি আহিছে। ক'ত পুখুৰী আছিলা? অঁ আমি গুচি আহিলোঁ। ঐ খানা খাব লাগে, খানা খাব লাগে। A few moments later. এইফালে পাত পাই দিছে চবলে। টিকেন ভাই এতিয়া পাইছে সেইটো ঘৰলৈ গৈছিলেগে। ঠাণ্ডা লাগিলে অলপ নাচিব লাগিব নে? সেইটোৱেইটো। এইফালে পুৰা বিলনীয়া বিলাই আছে। তোমালে জেগা থৈ দিছো। মোক খুন্দা দিবা দেই, মাংস নালাগে মোক। খানাৰ ওপৰত তুমি আৰু এতিয়া কৈ দিয়া, একদম তৎক্ষণাত 4টা ভাবি কৈ দিয়া। গাহৰি গাহৰিৰ লগত লাই, তোমাৰ তুমি নবলে তোমাৰ পতাই দিয়া, তোমাৰ সেই ডাঙৰজনী বাই অকস্মাত মানে মিলাবলৈ অলপ দিগদাৰ হয়। গাহৰি মাংসৰ গ্ৰেভি মাল কিন্তু তুমি হেভি দেই, আৰু নামাৰিব দেই। ঠিক আছে, একদম খাই বৈ এটা আপোনালোকক লগ পাই আছে। এতিয়া ভাত পানী খাই মেলি জুই কাষত বহিছোঁ। এইফালে টিকেন খাই এইটো দ্বিতীয় কৈ দিয়া। পুৰা মালটোৰ লগত মেছেজ দি আছে, 5বাৰ মাৰ খোৱা ই। এইফালে এইবোৰ ভাত এইবোৰ খাবই নোৱাৰিলে কোনো, চবৰে হৈ গ'ল খাই। এই গান বজোৱা কিবা লাগিব নি? নালাগে। এইফালে বুঢ়া জুই ধৰি আছে, কিবা লাগিব নি? 1 hour later. এতিয়া পুৰা প্ৰগ্ৰেম চলিছে ইয়াত। এইফালে কেনেকুৱা মজা লাগিছে। কলেজলে নেযাং নদাই বগা চালা পিন্ধি গদাই খেতি কৰিবলৈ গৰুৱে হাল কিনি চলি আছে। এইফালে জানুৱাৰী চেলিব্ৰেশ্যন কৰি আছো আমি লগৰখিনিৰ লগত। বহি আছো। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই।